হাই ফ্ৰেণ্ডছ, আজি বনাম মই কলডিলৰ ভাজি আৰু তাৰ কাৰণে মই প্ৰথমে কলডিলটো ধুই লৈছোঁ। দেখিছে নহয়, এয়া ধুনীয়াকৈ কলডিলটো আনিছোঁ আৰু ধুই লৈছোঁ। প্ৰথমতে মই গুচাই ল'লোঁ দেই, দুটামান পাত তাৰ কলডিলৰ। তাৰপিছত কলডিলটো ইয়াত ধোৱা হৈছে। আৰু কলডিল আপোনাৰ এইটো হ'ল আমাৰ ভীমকলৰ কলডিল, কিছুমানে আঠিয়া কল বুলিও কোৱা হয়, গতিকে আমি ভীমকল বুলি ক'ম। ভীমকলৰ কলডিল খাবলৈ খুবেই ধুনীয়া। মই কেনেকৈ বনাম গোটেইখিনি আপোনাক প্ৰচেছটো দেখুৱাম। এয়া এতিয়া কলডিলটো কাটিবলৈ লৈছোঁ আৰু কলডিলটো কাটোতে দেখিছে নহয় কেনেকৈ কলডিলটো দিব লাগে। এনেকৈ দি পেলাই কাটিলে সহজ হয় মানে, গতিকে তেনেকৈ দি ফ্ৰেণ্ডছ, এতিয়া এই কলডিলখিনি কটা হৈ গ'ল। এয়া দেখিছে নহয় ইমানখিনি। আৰু তাত মই এতিয়া কি কি দি পেলাই বনাম আপোনালোকক মই দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'তে। ফ্ৰেণ্ডছ, এতিয়া মই ইয়াত এই মিঠাতেলখিনি দি দিম। এই মই যে নহৰুখিনি থৈছিলোঁ, সেয়া নহৰু তেলিয়াই লৈছিলোঁ আচলতে। গোটেইখিনি একেলগে দি দিম। তাৰপিছত মই ইয়াত এড কৰিম আপোনাৰ নিমখ, আৰু দি দিম হালধি। এয়া আমাৰ ঘৰৰ হালধি, গতিকে ইমান মই বেছিকৈ দিয়া নাই, খুব ৰং ধৰে ঘৰৰ হালধিৰে। আৰু তাৰপিছত আপোনালোকে এইখিনি চাই থাকক ভিডিঅ'টো। তাৰপিছত এইখিনি লৰাই দিম মই। খুব মানে সহজ পদ্ধতিৰে এইটো বনোৱা হয় কলডিলটো, খুবেই সহজ আৰু আমাৰ স্বাস্থ্যৰ বাবেও খুব উপকাৰী হয়। কলডিল সঁচাকৈ বহুতেই উপকাৰী, সকলোৱে জানে। আমাৰ অসমীয়া খাদ্য তালিকাৰ এটা পুৰণি খাদ্য বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ আগতে কলডিলৰ ভাজি, কল পচলা এইবিলাক সকলোৱে খোৱাই হয়, নহয় জানো? এতিয়া কি কৰিম, এইখিনি মই অলপমান ঢাকি দিম অকণমান সময়ৰ কাৰণে। ফ্ৰেণ্ডছ, এয়া দেখিছে এতিয়া কলডিলৰ ভাজি হৈ গ'ল, বহুত ধুনীয়া, খাবলৈও খুব সোৱাদযুক্ত আৰু শৰীৰৰ কাৰণেতো খুবেই উপকাৰী। আপোনালোকেও বনাই পেলাই খাব। আৰু ইয়াততো কোনো ধৰণৰ একো মছলা মই ব্যৱহাৰ কৰাই নাই। ভিডিঅ'টো চাই কেনে পালে মোক জনাব কমেণ্ট বক্সত, আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আপোনালোকলৈ আশা থাকিল।